এই তোৰ কেইজনী আছে এতিয়া? আয়ো মোৰ নাই দেই। এজনী নাই নে? নাই সৰু অকলে হ'ল। সেইজনী কি হ'ল? তুমি বাৰবি অঁ বাৰবি কথাতে অঁ মাকজনী বৰ যত্ন পেলা। মাকে মানে হেঙা হৈ আছে নি? অঁ খেলা সেইকাৰণে মোৰ মানিবলৈ মন নাই। মাকে কি কয়, নিদিয়ে নেকি? নালাগে নিদিয়ে নালাগে নেকি? জীয়েকো এতিয়া ফোন নকৰা হ'ল নি মাকে নিদিয়ে? ইউটিউবত লাইভ হৈ আছে। লাইভ হৈ আছে। লাইভ হয় এইটো। ইউটিউবত লাইভ এনেকে হয়। ইউটিউবত লাইভ হয়। চা তই ভালকে। ইউটিউবত লাইভ হয়। পাগল যদি কি দম দুটামান দি দিবি গিয়েকটো মাৰিমে মই ঘৰত ভাত খাবলৈ হ'লে। সেই কাৰ গিয়েকক মাৰিবি ভকত ঘাট পালে? কাৰ গিয়েকক মাৰিবি ভকত ঘাট পালে? তোক কি বেলেগে কি? বেলেগে কি কৰিছে? তোক এনেই ধৰিছে। মই আজি ঘৰলৈ গুচি আহিলো, তুমি নাহিলা? অঁ মই গুচি আহিলো। ৰাহুলৰ নাম লগালে গছত। অঁ মই মোৰ লগতে আহি লওঁ। তই মোৰ লগতে নাথাকিলে হেৰি কৰোঁগৈ ঘৰলৈ। ঘৰলৈ গুচি আহিলো। মই 10টামান বজাত তাৰপৰা আহিলোঁ। ইয়াত ঘৰ পোৱালে 3টা বাজিলেহি। হে হে ৰাহুল মাক আৰু সেই লগৰ ছোৱালীজনী আহিছিলে, কেইজনী সেইজনী ছোৱালীজনী সেইজনে আমি যেন পাৰ্টি খাবলৈ গৈছিলোঁ যেন ছোৱালীজনী ঘৰত মেট্ৰিক পাছ কৰা আৰু দোকানখনত সেইজনী গৈছিলে আৰু ল'ৰা আহিছিলে। সেই তাইও গপটোতে লগালে আৰু ল'লে যাব চাগে ঠিক নাই। অঁ মোৰ ভাওনা চাই আহিবলৈ মন আজি এইটো মাতি আছে নহয় আকৌ। অঁ মাথাই বেয়া কৰে। অঁ মই ফোন কৰিছোঁ ৰ'বা, কাম এটা কৰিছোঁ মানে। অঁ সঁচাকৈ দেই বাবি মাৰিছোঁ বৰ জহনি দেই কেলা ফটো আবি মাথাটো বেয়া হৈছে। মাকবোৰ বৰ জহনি ছোৱালী।